আৰু ব্ৰহ্মপুত্ৰ কিনাৰত এই কিছুমান আছে মানুহ আৰু তেওঁলোকে মানে কি ইয়াতে খৰি বিকে মানে খৰিবোৰ ধৰি লওক ধুনীয়াকৈ ফালিব এটা জোখত খুব সুন্দৰকৈ খৰিখিনি মানে এনেকুৱা এটা সুন্দৰকৈ ফালে আৰু ধুনীয়াকৈ বান্ধে মুঠি মুঠি কৰি আৰু তেওঁলোকে দোকানে দোকানে মানে সেই খৰিবোৰ বিক্ৰী কৰে মানে আৰু মই অলপ দেখাই দিছোঁ চাওকচোন আপোনালোকে খৰিখিনি দেখিছে এবাৰ খৰিখিনি চাই লওকচোন কিমান সুন্দৰকৈ খৰিখিনি থৈ দিয়া আছে এনেকৈ প্ৰথমতে ফালি ৰ'দত শুকুৱাই আৰু কিছুমান এনেকৈ বান্ধি থোৱা আছে চাওক এইবোৰ বান্ধিছে এইবোৰ ভাল ভাল কাঠ খৰি নে কিমান ধুনীয়া নে কেইটকা এইবোৰ মুঠাবোৰ কেইটকা লয় তাত আপোনালোকে 5 টকাকৈ বিকে মানে হ'লচেল দিয়ে আপোনালোকে হ'লচেল 4 টকা আৰু আপোনালোকৰ ইয়াৰ পৰা মানুহবোৰে কিনে আৰু মানে বহুত খৰি মানে এওঁলোকে কাটি ফালি থৈছে চাওকচোন কিমান ধুনীয়াকৈ আৰু এইটুকুৰা জেগাটুকুৰা কি বুলি কয় ব্ৰহ্মপুত্ৰ ছাপ্লাই ঘাট SP অফিচ ছাপ্লাই ঘাট হয় SP অফিচটো আগলৈ আছে নেকি সি ৰাস্তা অঁ এইটুকুৰা হৈছে SP অফিচ ছাপ্লাই ঘাট যদি কেতিয়াবা আপোনালোকে বোলে ডিব্ৰুগড়লৈ আহিছে বোলে পিকনিক খাবলৈ ক'বলৈ গৈছে বা কিবা কাৰণত যদি আপোনালোকে খৰি লাগে তেতিয়াহ'লে আপোনালোকে এই ঠাইটুকুৰালৈ আহক আৰু এওঁলোকৰ পৰা লৈ যাব এমুঠি খৰিত এওঁলোকে হ'লচেল 5 টকাকৈ দিয়ে কি 4 টকাকৈ দিয়ে যদি 4 টকাকৈ মানে যদি আপুনি সৰহকৈ নিয়ে তেতিয়াহ'লেহে 4 টকাকৈ দিব নহ'লে আপুনি 5 টকাকৈ কিনি লৈ যাব কি আৰু এইটো আপোনাৰ ধুনীয়াকৈ ভাত চব্জি একদম ধুনীয়াকৈ হৈ যাব দেখিছেনে কিমান খৰিখিনি পুৰা ৰ'দত শুকাই আছে ভৰভৰাই জ্বলিব পুৰা একদম মানে দিছে নে কি ধুনীয়াকৈ আপোনালোকে এইখিনি ইয়াতে থাকে নেকি এওঁলোকে ইয়াতে থাকি দিয়ে নে কি ধুনীয়াকৈ ইয়াতে খৰি মানে ব্যৱসায় কৰি আছে এইবোৰ এনেকৈ কাটি কাটি থৈ দিয়ে খৰিবোৰ ইয়াতো বহুত ডাঙৰ ডাঙৰ আছে এইবোৰ আপোনালোকে কুঠাৰ মাৰি ফালি দিয়ে এইবোৰ ফালি দিয়ে কিমান খৰি আছে চাওকচোন এইফালে চাওক এইবাৰ খৰি পূৰা জাপি জাপি থোৱা আছে গতিকে সেইকাৰণে কিছুমান মানুহে বিচাৰি ফুৰে কি কৰিম জীৱনটোত কি কাম কৰিম চাকৰি নাপালোঁ কি কৰিম কিন্তু এওঁলোকে আমাতকৈ মানে বহুত ভাল ভাল মানে আপোনাৰ মোতকৈ আমি যিমানবোৰ মানে আশা কৰোঁ এওঁলোকে আশা নকৰাকৈ বহুত কাম ধুনীয়াকৈ কৰি থাকে এনেকৈ এওঁলোকৰ জীৱনটো বহুত সুখেৰে পাৰ হৈ যায় এনেই ঢেৰ টকাৰ কাৰণে কিছুমান বাহিৰলৈ যায় কোনোবাই বোলে বেংগলোৰ গুচি গ'ল আমাৰ অসমৰে বহুত ল'ৰাবোৰ বাহিৰলৈ গৈ থাকেগৈ কি কৰিম কি নকৰিম কিন্তু কিছুমান ব্যৱসায় কৰোঁ বুলি ক'লে এনেকুৱাবোৰে কৰিব পাৰে এতিয়া এওঁলোকেনো কোনেনো খৰি বিকিব কিন্তু এওঁলোকে খৰি বিকিব আপোনালোকেতো ধুনীয়া পইচা পাই থাকে খৰি বিকি হয় নাই বাৰু আপোনালোকে খৰি বিক্ৰী ধুনীয়া পইচা পাই থাকে অঁ ঠাণ্ডা মাহত খৰি বিক্ৰী হয় যেনে হ'লেও কিবা এটা হয় বোলে চাকৰি তাকৰি নাপালোঁ বুলি আপোনালোকেতো মন বেয়া কৰি নাথাকে চাকৰি নাপালোঁ হয় নাই গতিকে মানুহে কৰ্ম কৰিলে কিবা এটা কৰিলেই হ'ল আৰু হয় নাই এইবোৰ পৰাতো ধুনীয়া আপোনালোকৰ জীৱন চলি আছে সুখে শান্তিয়ে ঢেৰ পইচা নালাগে নহয় মানুহক হয় নাই জীয়াই থাকিবলৈ কোটি টকালৈ কি কৰিব আম্বানীৰ ওচৰত ইমান পইচা আছে সুখ নাই নহয় সদায় এটা টেনশ্যন থাকিব কোনোবাই মাৰিব নি মোৰ পইচাখিনি লোকচান হ'ব নি ইমান হেডেক লৈ জীয়াই থকাতকৈ কম পইচাত ধুনীয়াকৈ শান্তিকৈ মনৰহে শান্তি আৰু হয় নাই গতিকে ইমানটোৱে আছিলে যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ জয় এখন ডিফেন্স শিৱসাগৰ আৰু খৰি নিবলৈ নাপাহৰিব এই ব্ৰহ্মপুত্ৰ কিনাৰৰ পৰা ধন্যবাদ